दुलाराय आसाम अंगनाबादी मावथि आरो हेफाजाबगिरि गौथुमनि बिथोन बादियै दिनै सनितपुर जिल्ला सिंनि ढेकियाजुलि आरो बरसलानि अंगनाबादी मावथि आरो हेफाजाबगिरिफोरा सोमावसारनाय हाबाफारि लायो। अंगनाबादी मावथि आरो हेफाजाब होगिरिफोरनो अरायथा साख्रियाव थिसननाय, बेथन होनो हायागौमानि सोरखारनि बाथ्रा होनाय बादि मावथि आरो हेफाजाब होगिरिफोरनो दानफायाव 11,000 रां होनाय, बारग' मावथि आरो हेफाजाबगिरिफोरनो बोहैथि दाननि 20 खालारनि गेजेराव अनसुंथाइ होनांगौनि दाबि खालामनानै ढेकियाजुलि आरो बरसला बियाबनि अंगनबादी मावथि आरो हेफाजाब होगिरिफोरा ढेकियाजुलिनि ICDS मावख'नि लांगोनायाव गोख्रों सोमावसारनाय हाबाफारि लायो। बे हाबाफारिनि गेजेरजों अंगनबादी मावथि आरो हेफाजाब होगिरिफोरनि जेंनाखौ हादोरसा सोरखार एबा बिफाननि मावख'गिरिखौ थाबैनो मावफुंना होनो दाबि खालामो आरो बिथांमोननि दाबिखौ मानियाब्ला फैगौ लकसभा बिसायख'थियाव भट होनायनिफ्राय गोजानाव थागोन होनना गोख्रों रावजों दाबि दैखांनानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। চৰকাৰক ইয়াৰ পৰা এইটোৱে আপোনালোকৰ নিউজ চেনেলটো এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ অংগনবাদী কৰ্মীখিনি দুখ মৰম তেওঁলোকে বুজি পাওক। আমাক যাতে মাহীয়াই চকুৰে আৰু নাচায় আৰু যদি এনেকৈ কৰি থাকে তেতিয়াহ'লে অহা মানে ইলেকশ্যনত মানে আমি ভোট বৰ্জন কৰিম, আমি ভোট নিদিওঁ। আমাৰ মূল দাবী হ'ল কি, আমি যেতিয়া এপইণ্টমেণ্ট পাইছিলোঁ অকল অংগনবাদী কৰ্মী হিচাপে আমি এপইণ্টমেণ্ট পাইছিলোঁ, কিন্তু আমাক যিখিনি কামৰ বুজা দিছে পোষণৰ পৰা বুলি একেবাৰে NRC পৰা বুলি বিয়লুৰ পৰা বুলি আমাক বহুত মানে দিছে মানে কাম। আমি তেওঁ কাম কৰিছোঁ, আমি মানে অৱহেলা কৰা, তেওঁলোকে আমাক কাম দিছে, আমি কাম কৰিছোঁ, কিন্তু তেওঁলোকে যে আমাৰ পৰা যে ইমান হিচাপ নিকাপ লৈ পেলাই তেওঁলোকে বাহ লৈ আছে, কিন্তু আমাক কিয় চকু মেলি চোৱা নাই। আৰু আমি কৈছোঁ যে আমাক মাননি বদলি আমাক মজুৰি লাগে, আমি মজুৰি বিচাৰিছোঁ, কাৰণ কিয় ৰাতি 12টালৈকে আমি কাম কৰিব লাগে, আমাক খাৱন খোৱা নাই, ভাতো আমি এৰি থৈ মাৰিব লাগে। তেতিয়া আমাৰতো ল'ৰা ছোৱালী, আমি লোকৰ পুষ্টিহীনতাত ভোগা যেতিয়া মানে আমি পুষ্টি মানে হেৰি দিবলৈ যাওঁ মানে তেতিয়া মানে কি আমি নিজে পুষ্টিহীনতাত ভুগিবলগীয়া হৈছে। আৰু কৰোণাৰ সময়ত আমি ইমান কাম কৰিছোঁ, কিন্তু আমাক মানে চৰকাৰ মানে চকু মেলি চোৱা নাই। মানে আমি আমাৰ নিজৰ মানে দেহাটো মানে আমি কৰোণাক মানে আগুৱাই দিছোঁ, কিন্তু বেলেগক আমি সহায় কৰিছোঁ যাতে বেলেগৰ মৃত্যু নহয়, কিন্তু আমি মৰি যাওঁ সেনেকৈ বুলি আমি ধৰকচোন কাম কৰিছোঁ। কিন্তু চৰকাৰে কি কৰিছে, আমাক মাহীয়াই দৃষ্টিয়ে চাইছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, আমি মাননি বদলি আমি মজুৰি বিচাৰিছোঁ তেওঁলোকক, আৰু মজুৰি যেতিয়ালৈকে দিব নোৱাৰে তেতিয়ালৈকে আমি 11,000 টকা তেওঁলোকক দাবী জনাইছোঁ। আমাক 11,000 যেতিয়ালৈকে মজুৰি দিব নোৱাৰে তেওঁলোকে তেতিয়ালৈকে আমাক 11,000 টকা দিওঁ, আমাৰ পৰিয়াল কোটা যাতে আমি সুচাৰুৰূপে দাম। এটা গেছ কিনিব পৰা নাই, ত'ৰ পৰা খৰি লুই মানে ভাত বনাই খাই আছোঁ। গেছ এটা কিনিবলৈ যাওঁতে 1300 টকা লাগে, তেতিয়া আমি 4,400 টকা পাওঁ। সেই 4,400 টকা আমাৰ কি হয়, আমাৰ এটা পৰিয়াল ধৰক 5-6জনকৈ আমি ধৰক পৰিয়াল আছে, কিছুমানৰ হয়তো তাতকৈ বেছিও থাকিব পাৰে। আৰু এইটোৰ ওপৰতে আমাৰ ভিত্তি, আমাৰ কৰ্ম হ'ল এইটোৰ ওপৰতে আমি ভিত্তি কৰি চলি আছোঁ। তেতিয়াহ'লে চাউলৰ দাম হ'ল এতিয়া 40 টকা, তেতিয়াহ'লে আমি কেনেকৈ চলিম। তেতিয়া চৰকাৰক আমি দাবী জনাইছোঁ যে আমাক মাননি বদলি মজুৰি দিয়ক, মজুৰি দিব নোৱাৰালৈকে আমাক 11,000 টকা মানে আমাক দিব লাগে। আৰু যিখিনি অৱসৰপ্ৰাপ্ত মানে কৰ্মী সহায়িকা আছে সিহঁতক মানে পেঞ্চনটো মানে অতি সোনকালে এই অক্টোবৰ মাহতে মানে তেখেতসকলক দিব লাগে, কাৰণ কিছুমান কৰ্মী হয়তো এতিয়াও মানে বিচনাত নৰীয়া হৈ পৰি আছে। তেওঁলোকে আশা কৰি আছে যে আমাৰ পেঞ্চনটো কেতিয়া পাম সেইবুলি তেওঁলোকে আশা কৰি আছে। আৰু এটা কথা কি, যিখিনি মিনি অংগনবাদী আছে তেখেতসকলক মানে পূৰ্ণাংগ অংগনবাদী কেন্দ্ৰলৈ মানে ৰূপান্তৰিত কৰিব লাগে, আৰু যাৰ কেন্দ্ৰত ধৰক কৰ্মী নাই, সহায়িকাই মানে চলাই আছে, তেখেতক মানে কৰ্মীলৈ মানে ৰূপান্তৰিত কৰিব লাগে। আৰু বহুত দুখ লাগে, চাওক আজি ভাল মানুহে গৈ যে এটা কুকুৰ পোহে, সেই কুকুৰটো কিন্তু আমাক যে 4,500 টকা যে দিয়ে, সেই 4,500 কিন্তু এটা কুকুৰৰ খাদ্য নহয়। তেওঁলোকে কুকুৰটোৰ কাৰণে হয়তো 15-10,000 টকাৰ মানে খাদ্য, য'ত নেকি এটা চাবোন 1,000 টকাত কিনি আনি কিনে কুকুৰ ধুৱায়। কিন্তু আমাক কি কৰিছে, আমাক কিয় ইমান বলীয়া কুকুৰ ঘূৰাই দি আমাক ঘূৰাইছে, কিন্তু আমাৰ ফালে কিয় চকু মেলি চোৱা নাই চৰকাৰ। সেই গতিকে আমি মানুহ নহয় নেকি, সেই গতিকে আমি ভাবিছোঁ আমাক যদি মাননি বদলি মজুৰি দিয়ে বা মজুৰি যদি দিব নোৱাৰালৈকে আমাক 11,000 টকা যদি আমাক নিদিয়ে, তেতিয়াহ'লে অহা ইলেকশ্যনত আমি অংগনবাদী মানে 1,90,000 আছে আমাৰ অংগনবাদী, আমি চবেই মানে ভোট বৰ্জন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু এই 5দিনীয়া কাৰ্য মানে আজি 3 তাৰিখ, আজিৰ পৰা বুলি 7 তাৰিখলৈকে আমি ইয়াতে মানে এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ।